ফ্ৰেণ্ডছ নমস্কাৰ সকলোকে। আজি আমাৰ ৰথ যাত্ৰা তাৰে মই সৰু এটা ভিডিঅ' আপোনালোকলৈ আনিছোঁ। আশা কৰোঁ আপোনালোকে চাই সকলোৱে ভাল পাব বুলি। আহক ভিডিঅ'টো উপভোগ কৰোঁ। প্ৰত্যেক বছৰে আমি ৰথখন আমাৰ হেংৰাবাৰী এৰিয়াটো যোনটো আছে তাৰে গোটেই এৰিয়াটো আমি ঘূৰাওঁ ৰথখন। তাৰপিছত আমি মন্দিৰলৈ লৈ যাওঁ। প্ৰত্যেক বছৰে আমাৰ ৰথ যাত্ৰাৰ এটা ড্ৰেছ কোড দিয়ে। প্ৰত্যেক বছৰে বেলেগ বেলেগ আমাৰ থাকে। এইবাৰ আমাৰ পিংক কালাৰ আৰু গ্ৰীণ কালাৰত দিছে। আৰু আমি এতিয়া চব মহিলাসকলে এনেকুৱা একেই ধৰণৰ কাপোৰ পিন্ধি পেলাই ওলাইছোঁ। আৰু লাহে লাহে আমি মন্দিৰৰ ওচৰলৈ আহি পালোঁ। এতিয়া আমাৰ ৰথখন মন্দিৰৰ ভিতৰলৈ সোমাব।
এটলাষ্ট ৰথখন আহি আমাৰ মন্দিৰত আহি পালেহি। এতিয়া আমাৰ এটা আৰতি হ'ব। এতিয়া আমাৰ আৰতিটো আৰম্ভ হ'ল। আৰতি শেষ হোৱাৰ পিছত আমি চবে লগ লাগি গোটেইকেইটাই মিলি ভগৱানৰ নাম গাওঁ চবে। তাৰপিছত খিচিৰি বিতৰণ কৰে। নাম কীৰ্তন শেষ হোৱাৰ পিছত আমাৰ ইয়াতে খিচিৰি বিতৰণ কৰা হয় চবকে। মই খিচিৰি পাতটো লৈ পেলাই ঘৰলৈ গুচি আহিলোঁ আৰু মোৰ ভিডিঅ'টো ইয়াতে অন্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব বুলি।